সরকারে দিছে ধানৰ কঠিয়া এই যে চাবা ৰোৱা ধানৰ চেহেৰা অলাৰ সময়ত পৰে কলা পকা কৃষক ভাই এইবাৰ আমাৰ মৰিবা কেনেকৈ চলিবা আহি কৃষক ভাই কেনেকৈ চলিবা চৰকাৰে দিছে ধানৰ কঠিয়া চাবা ৰোৱা ধানৰ চেহেৰা অলাৰ সময়ত পৰে কলা পকা কৃষক ভাই এইবাৰ আমাৰ মৰিবা কেনেকৈ চলিবা আহি কৃষক ভাই কেনেকৈ চলিবা দিনে ৰাতি আমি মেডিচিন মাৰিলো ঔষধ কোম্পানী ঘেৰ যাহে পাতিলো বিঘাৰ মাটিত এমন ধান নাপালো কৃষক ভাই এইবাৰ আমি মৰিলো কেনেকৈ চলিবা আহি কৃষক ভাই কেনেকৈ চলিবা কেনেকৈ চলিবা আহি কৃষক ভাই কেনেকৈ চলিবা চৰকাৰে দিছে ধানৰ কঠিয়া এই যে চাবা ৰোৱা ধানৰ চেহেৰা অলাৰ সময়ত পৰে কলা পকা কৃষক ভাই এইবাৰ আমি মৰিবা কেনেকৈ চলিবা আহি কৃষক ভাই কেনেকৈ চলিবা নাই সাৰ নাই গোবৰ নাই নদীৰ পানী চৰকাৰে সকলো হৈ দিছে আলি পাতি নাই সাৰ নাই গোবৰ নাই নদীৰ পানী চৰকাৰে সকলো হৈ দিছে আলি পাতি বছৰত খাই হেনো বানপানী কেজি দিছে চৰকাৰে মথাৰি কেনেকৈ চলিবা আহি কৃষক ভাই কেনেকৈ চলিবা চৰকাৰে দিছে ধানৰ কঠিয়া এই যে চাবা ৰোৱা ধানৰ চেহেৰা অলাৰ সময়ত পৰে কলা পকা কৃষক ভাই এইবাৰ